গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়া বনাব লৈছোঁ মই আলু চপ। আলুখিনি বইল কৰি মই আলু চেপটো এনেকৈ গোল গোলকৈ অলপ দীঘলীয়াকৈ লৈ লৈছোঁ। এইখিনি বেচনত ডুবাই মই এইকেইটা আলু চপ বনাই ল'লোঁ। সিহঁতে বোলে আজি টিফিন লৈ যাব আলু চপকে। স্কুলৰ পৰা আহি মই এতিয়া ঘৰৰ কামত লাগি গ'লোঁ। ল'ৰা ছোৱালীক থৈ আহি অকণমান কাম কৰি শান্তি লাগে, হুলস্থুলটো কম। তেনেতে ঘৰৰ ওচৰ পইণ্টা আহিলে, তাই অহাৰ লগে লগে মই চাহ বনালোঁ, চিৰাকে ভাজি ল'লোঁ। বিস্কুটনো কি খাম, খাই ভাল নলগা হ'ল আজিকালি। চিৰাকে ভাজি মই অকণমান নিমখো দি দিছোঁ, ৰিফাইনত ভাজি লৈ। নিমখ দি অলপ নিমখীয়া হ'লে খাই ভাল লাগে। এইফালে চাহ উতলি আছে, পানী চাহপাত দি দিলোঁ, তেজপাত চাহপাত দি দুইজনীয়ে বহি এতিয়া কথা পাতি চাহ খাই লৈছোঁ। এইজনী বহি আছে, গমেই নাপায় ভিডিঅ' কৰা। চাহ খাই মেলি মই দুপৰীয়ালৈ ভাত বনাই থৈ গৈছিলোঁ, দাইল বনাই আছোঁ। এতিয়া ভাজি তেলত প্ৰথম মই পাঁচফোৰণ কেইটামান ফুটুৱাই লৈছোঁ, তাৰপৰা পিঁয়াজ দি দিছোঁ লগতে। পিঁয়াজ দি এইফালে দাইল উতলি আছে, দাইলতে মই তাৰ পৰা তেল অকণ দি দিছোঁ। মোৰ নিচিনা বুদ্ধিটো কোনে কৰে বাৰু, নহ'লে আকৌ কেৰাহী পাতি দাইল ভাজি এখন কৰি থাকিলে দেৰিয়ে হয়। সেইকাৰণে মই তেল অলপ তাতেই দি দিলোঁ। এইফালে মই ভাজিব লৈছোঁ, এতিয়া ভাজি আছোঁ ভোল আলু। তাৰপৰা তিয়াই থোৱা বুট কেইটামান আছিলে ফ্ৰিজত, সেইখিনিকেও দি দিলোঁ। ভাজিখিনি বনাই মেলি লৈছোঁ, এতিয়া ভালকৈ নিমখ হালধি দি দিছোঁ। দি লৰাই মেলি ঢাকি থ'ম এতিয়া। এইফালে দাইলখিনি উতলি আছে। দাইলখিনি উতলি থাকোঁতে মই কাটি থোৱা মান ধনিয়া পাত কেইখিলামান তাতে দি দিছোঁ। দাইলখিনি অলপ উতলিব দিছোঁ, অলপ পনীয়া হৈ আছে, অকণমান ডাঠ হৈ লওক। লগত মই কচুও দি দিছিলোঁ। এইখিনি এতিয়া দাইল হৈ গ'লে মোৰ। এতিয়া ওলাই ল'লোঁ মই স্কুললৈ, ল'ৰা ছোৱালীক স্কুল ছুটি দিবৰে হ'ল, লৈ আহোঁগৈ। আহি লগ পাইছোঁ আপোনালোকক। এতিয়া স্কুলৰ পৰা ল'ৰা ছোৱালীক আনি খাই বৈ এতিয়া ঘৰৰ ওচৰতেই বছৰেকীয়া সকাম এখন হৈছিলে, তালৈ যাব ওলালোঁ। তাত গৈ মেলি আমি এতিয়া ভাত খাই ল'লোঁ। ভাত খাই মেলিও আহি এতিয়া ঘৰ পাবলৈহে হ'লহি। প্ৰসাদ লৈ আহিছোঁ আমি পণিতা আৰু মই দুইজনী। গধূলি হ'লত এইফালে জ্যোতিহঁতে যাবগৈ হেনো কাইলৈ পৰহিলৈ, সেইকাৰণে হাঁহকে এটা আনিলোঁ। আনি সি মাৰি আছে এতিয়া, মাৰি মানে বাকলিবোৰ গুচাই আছে। যাবগৈ, ঘৰটো বেয়া লাগিব, অলপ ঠাণ্ডা লাগিব। সি গুচাই থাকোঁতে আকৌ পল্লৱীও আহি দুইটাই পূৰা গুচাইছে। মই কিন্তু গুচাব নাজানো। দুইটাই পূৰা ধুনীয়াকৈ গুচাই মেলি ল'লে। কাৰেণ্টটোও গুচি গ'ল সেই সময়তে, আন্ধাৰে হ'লগৈ অলপ। হাঁহটো জুতিয়ে গেছতে পুৰি লৈছে। মই ঘৰত জুই নজ্বলাওঁৱেই, জুই জ্বলোৱা ঠাই নাইকিয়া কাৰণে। জুতিয়ে গেছতে হাঁহটো ধুনীয়াকৈ পুৰি লৈছে। পুৰি মেলি কাটি কুটি এতিয়া দিলে মোক। মই এইফালে মাংস ভাজিয়ে আছোঁ। মাংসখিনি ভাজি এতিয়া তেলটো ওলাবলৈ ধৰিছে, তেলটো মাংসই এৰি দিছে এতিয়া। ধুনীয়াকৈ ইয়াত মই আদা পিঁয়াজ তেজপাত মছলা বেছি নিদিওঁ অৱশ্যে। এয়া কাটি থোৱা কোমোৰাকেইডোখৰ মই দি ল'লোঁ। কোমোৰা আৰু আলু দি লৈ ধুনীয়াকৈ লৰাই লৈছোঁ। জলকীয়া বেছি নাই দিয়া, ল'ৰা ছোৱালীয়ে খাব, 2-3টামান দিছোঁ আৰু। ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া লৰাই লৈ ঢাকি দিম। এইফালে কোমোৰা আৰু আলু সিজিব হ'ল। কোমোৰাবিলাক গলি গ'ল, ঘৰৰ কোমোৰা আছিলে ধুনীয়াকৈ। কোমোৰাবিলাক ধৰিব পৰাই নাই, আলুবিলাকে অকণমান ধৰিব পৰা গৈছে। আলু সিজিলেই। এতিয়া মই পানী দি দিলোঁ। পানী মানুহ চাই দিছোঁ আৰু। পানীখিনি মই গৰম কৰি থোৱা পানী আছিলে। পানীখিনি দিয়াৰ লগে লগে উতলিবলৈ ধৰিলেই। এইফালে কি ধুনীয়াকৈ উতলি আছে। হাঁহ মাংস কোনে খাই ভাল পায় বাৰু, হাঁহে কোমোৰাই? জ্যোতিহঁত ভালেকেইদিনে থাকিলে, সিহঁতে গুচি গ'লে ঘৰটো অলপ ঠাণ্ডা লাগিব, ভালেই নালাগিব। সিহঁতৰ ঘৰ হৈছে শিৱসাগৰৰ পৰা, আকৌ কেতিয়ানো আহিব। এইফালে মই পানী দি অলপ ধুনীয়াকৈ হিলাই লৈছোঁ। এতিয়া ঢাকি থৈ দিম। এইখিনি দেখিছে নহয়, ডাঠ হ'বলৈ ধৰিছেই মাংসখিনি, আৰু প্ৰায় হ'বলৈ হৈয়ে গৈছে। এতিয়া আমাৰ হাঁহৰ মাংস হৈ যাব। আজি আমি হাঁহ আৰু কোমোৰাই খাম। আপোনালোকে কিহে খাব বাৰু? মোৰ এতিয়া হাঁহৰ মাংস হৈ গ'ল। হাঁহৰ মাংস আমি এতিয়া সকলোৱে মিলি খাওঁ। আপোনালোকে খালেনে? আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। বাই।